নমস্কাৰ মোৰ আজি ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি মই আহি আছোঁ এতিয়া মই নিজৰ পদূলি বাটলৈ। আপোনালোকক মই এই কিনো দেখুৱাম আজি মই সেইটোকে ভাবি আহি আছোঁ আৰু দেখুৱাম এতিয়া আপোনালোকক মই এজোপা গছ। সেই গছজোপানো আপোনালোকৰ কি কামত ব্যৱহাৰ হয় সেইটো আপোনালোকে চাই থাকক। এয়া দেখুৱাম এতিয়া মোৰ পদূলি বাটত এই গছজোপা আপোনালোকে দেখিছে নিশ্চয়। এই গছজোপা আপোনালোকে চিনি পাইছেনে? এই গছজোপা হ'ল আখন গছ। এই আখন গছজোপাই আপোনালোকক কেনেকৈ সহায় কৰিব তাৰ বিষয়ে মই দুটামান ক'বলৈ লৈছোঁ, শুনক। এই আখন গছজোপা এই পাত দেখিছে নহয়। আপোনালোকৰ কেতিয়াবা যদি ক'ৰবাত বিষ হয় বা কেতিয়াবা ক'ৰবাত বিষালে ফোঁহা গতে ওপৰলৈ উঠি আহে, তেতিয়াহ'লে এই আখন গছৰ পাতখিলা ছিঙি এই পাছপিনে মিঠাতেল অলপ ঘঁহি আপোনালোকে এই জুইত সেকি বা গেছত সেকি সেই বিষোৱা ঠাইডোখৰত লগাব। তেতিয়া আপোনালোকৰ বিষ কমিব আৰু ঠাইডোখৰ আপোনালোকৰ জামৰি যাব। এনেকৈ এতিয়া আপোনালোকক মই এই গছজোপাৰ ফুলবোৰ দেখুৱাব নোৱাৰিলোঁ, ফুল এতিয়া দেখুৱাব পৰা নগ'ল। তাৰ বাবে আপোনালোকক আৰু এই গছজোপাৰ ফলটো দেখুৱাওঁ। ফলটোৰ এইটো কল দেখিছে নহয়, এয়া কল, এই গছৰ কল। ফুল সামৰিলে এতিয়া কল লাগিলে। এই কলটো কি কামত ব্যৱহাৰ হয়? এই কলটো আপোনালোকৰ কেতিয়াবা কাৰোবাৰ পুৰণা যদি মাথা ঘূৰণি বা মাথা বিষাই থাকে অনবৰত, মাথা গধুৰ লাগি থকা, তেতিয়াহ'লে আপোনালোকে এই কলটো চাব। এয়া এই কলৰ ভিতৰৰ পৰা সেই কপা ওলায়। এই কপা ওলাব। এই কপাটো আপোনালোকৰ নিজৰ গাৰুটোত বাঁহৰ লগত মিহলাই এই কপাখিনি যদি ভৰাই লয় গাঁৱত, তেতিয়াহ'লে আপোনালোকৰ মাথা ঘূৰণি আৰু মাথা বিষ নাইকিয়া হয় বুলি মোক আমাৰ শাহু আইতাই কৈ থৈ গৈছিল। আৰু ময়ো তেনেকৈ কপাহৰ লগত মিহলাই ময়ো তেনেকৈ গাৰুত ভৰাই লৈছিলোঁ। আজিলৈকে তেনেকৈ বাৰু মাথা ঘূৰণি হোৱা নাই। এয়া চাওক। আৰু এটা আপোনালোকক দেখুৱাওঁ। এই পাতৰ পৰা পাতখিলা ভাঙি দিলে আঠা এটা ওলায়, এনেকৈ আঠা। এই আঠাটো যদি আপোনালোকে পাতত ধৰি ৰাখি বুঢ়ী বয়সত আপোনাৰ দাঁত লৰে, সেই ঠাইডোখৰত যদি কপাহত লগাই যদি আপোনালোকে এই আঠাখিনি 10 মিনিটমান বিষোৱা ঠাইডোখৰত যদি লগাই থয়, তেতিয়া সোনকালে দাঁতটোৰ বিষ নাইকিয়া কৰে আৰু দাঁতটো সোনকালে সৰি পৰে। এনেকৈ এই গছজোপাই আপোনালোকক সহায় কৰিব। আজি মই সেইকাৰণে আপোনালোকক এই গছজোপা দেখুৱালোঁ। ক'ৰবাত যদি আপোনালোকে এই গছজোপা দেখে, তেতিয়াহ'লে আপোনালোকে নিজৰ ঘৰত আনি ৰুই ল'ব। মোৰ ঘৰত মই এই গছজোপা মোৰ শাহুৱাই ৰুই থৈ গৈছিলে। আজিলৈকে এই গছজোপা এতিয়ালৈকে এনেকৈ জীয়াই আছে আৰু মই যতন কৰি ৰাখিছোঁ। আপোনালোকেও এনেকৈ যতন কৰি ৰাখিব। মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ লগতে 10জনৰো উপকাৰ হ'ব।